খবৰ আশা কৰোঁ সকলো ভালে আছে ময়ো বহুত ভালে আছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক আজি এটা মই নতুন ৰেচিপি এটা লৈ আছোঁ অলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া মই বাৰীৰ পৰা লৈ আনিলোঁ কচু ধুনীয়াকৈ কুটি বাছি ল'লোঁ যিহেতু যিকোনো বস্তু থাকিব পাৰে কীট পতংগ থাকিব পাৰে সেইবাবে বাছি কুচি লৈ ধুনীয়াকৈ ধুই আনিলোঁ কচুখিনি পাত্ৰ এটাত মই মাংসখিনি লৈ ল'লোঁ তাৰপিছত মই পানী দিলোঁ অলপ নিমখো দিলোঁ কিয়নো মাংসখিনি বজাৰৰ পৰা অনা হৈছে ধূলি কণা লাগি থাকিব পাৰে সেইবাবে ধুনীয়াকৈ ধুই ল'লোঁ মই ধুনীয়াকৈ ধুই এটা পাত্ৰত মাংসখিনি থৈ দিলোঁ ধুনীয়াকৈ দুটা পিঁয়াজ লৈ মই মিহি মিহিকৈ কাটি ল'লোঁ নৰসিংহ মেমেধু আদা নহৰু জালুক আৰু জিৰা যিহেতু আমাৰ ঘৰত পেকেট মছলা ব্যৱহাৰ নকৰোঁ এয়া ঘৰুৱা এইবোৰ মছলা আমি ব্যৱহাৰ কৰোঁ গোটেইখিনি মছলা মই পেষ্ট কৰি ল'লোঁ এয়া সকলো বস্তু মোৰ যোগাৰ হৈ গ'ল কিয়নো বস্তুবোৰ আমাৰ ঘৰত যিহেতু সদস্য কম সেইবাবে বস্তুবোৰ প্ৰায় কমেই লোৱা হয় আৰু কম বস্তু আমাৰ ঘৰত চুৰি যায় আপোনালোকৰ ঘৰত যদি সৰহ মানুহ হয় তেতিয়াহ'লে সৰহকৈ ল'ব কেৰাহীটো গৰম হ'ল আৰু মই তেল দি দিলোঁ তেলখিনি যিহেতু গৰম হ'ল এতিয়া কাটি থোৱা পিঁয়াজখিনি এড কৰি দিলোঁ আৰু হাতাখনেৰে ধুনীয়াকৈ লৰাই দিলোঁ যিহেতু পিঁয়াজখিনি ভাজা হৈ গ'ল তাৰপিছত মই এড কৰিলোঁ মাংসখিনি লগতে আকৌ এড কৰি দিম কচুখিনি পেষ্ট কৰি থোৱা মছলাখিনিও মই এড কৰি দিলোঁ এতিয়া হাতাখনেৰে ধুনীয়াকৈ লৰাই দিম তাৰপিছত দিলোঁ মই হালধিৰ গুড়ি সোৱাদ অনুযায়ী নিমখ দিলোঁ হাতাখনেৰে লৰাই দিলোঁ এতিয়া চামুচেৰে এচামুচ জলকীয়া ভোট জলকীয়া দিলোঁ কিয়নো খুজাব পাৰে কচু যিহেতু আৰু হাতাখনেৰে মিলাই দিলোঁ তাৰ পাছত মই সিজিবলৈ ঢাকনাখন মাৰি দিলোঁ তাৰপিছত মই এতিয়া সিজিবলৈ পানী দি দিলোঁ এতিয়া মই উতলিবলৈ দিম হাতাখনে ধুনীয়াকৈ মিলাই দিলোঁ পানীখিনি লগত
যেহেতু হৈ গ'ল এতিয়া ৰেচিপি মই বনোৱা ৰেচিপিটো হৈ গ'ল এতিয়া মই টেষ্ট কৰি চাওঁ সোৱাদ কেনেকুৱা হৈছে বহুত সুন্দৰ হৈছে আপোনালোকেও এনেকৈ বনাই খাবচোন যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব আজিলৈ ভিডিঅ' ইমানেই বাই বাই